আমাৰ বাৰীখনত মানে অজস্ৰ ডাউক আছে তো আজি এই ডাউকটো আহি নিজে নিজে এনেকৈ খিৰিকাটোত ঢাক খাই আছিল আৰু মায়ে পটকৈ দেখিলে এই পিৰাখনেৰে এনেকৈ ঢাকি থৈ দিছিল আৰু এইটো চাব পাৰে ধুনীয়াকৈ আৰু আপোনালোকে ডাউকক কি বুলি কয় কমেণ্ট কৰি জনাবচোন কমেণ্ট বক্সত দেখিবলৈ কি ধুনীয়া লাগে এয়া চাওক এইটো ইমান বহুত মানে মৰম লাগে আৰু কিউট হয় কিউট তো এইটোক এতিয়া আমি এৰি দিম ধুনীয়াকৈ আৰু ইফালে এৰি দিলোঁ আৰু এৰি দিয়াৰ লগে লগে একদম দৌৰ মাৰিলে এইফালে চাওক সো ফ্ৰেন্ডস আজি হল ৰাখি বন্ধন তো আৰু মানে এতিয়া মোক মানে ৰাখি বান্ধিব আৰু পাছফালে ইফালে মা ইফালে চাব পাৰে তো ইফালে আমাৰ থাল ৰেডি ইফালে চাব পাৰে 500 টকীয়া নোট তো ইফালে মাইনুৱে বান্ধিব এতিয়া ৰাখি ইফালে আৰু ইফালে মাইনুৱে বনোৱা ৰাখি ইফালে নিজে বনোৱা এইটো কিনা এইটো বনোৱা কি কৰিছেন কে মাথাটো তল কাটল মান ডাল ৰাখি মাইনু নিজে বনোৱা কেইদিন লাগছে বনাওঁতে কেই মিনিট কালি ৰাতিটো বনাই আছে একদম কষ্ট হৈছে অলপমান কষ্ট হ'লেও এইখন আছে না নাম্বাৰ এইখন हो गया ना আৰু ইফালে লগাব বোলে গামোচা সেইভাবে ইফালে ৰাতিপুৱাই মাই এনেকৈ মাৰ দি ধুনীয়াকৈ ৰ'দত মেলি দিছে সূতা আৰু ইফালে মায়ে ধুনীয়াকৈ সূতাবোৰ পাগাই আছে এনেকৈ মূৰ হাত আৰু এইটো মুৰ্গীটো চাওক কেনেকৈ জুপকা লাগি চাই আছে ইফালে তো মা ইফালে পুৰা সূতা পকাত মানে পুৰা ব্যস্ত আৰু এইফালে খুৰীয়ে মানে কাপোৰ লগা আৰম্ভ কৰিয়ে দিলে এনেকৈ চাওক এইফালে हेलो फ्रेंड्स ভিডিওটো আগবাঢ়ি যোৱাৰ আগতে মই আজি এটা আৰ্নিং এপ্লিকেশনৰ বিষয়ে ক'ব ওলাইছো যেটো এপ্লিকেশনৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু সাইন আপ কৰিলে আপোনালোকে তাৰ পৰা 41 रुपीसৰ বোনাস পাব আৰু কেনেকৈ খেলিব লাগে কি কৰিব লাগে তো ভিডিওটো এতিয়া চাই যাও এয়া হৈছে ড্ৰাগন ভাৰ্সেস টাইগাৰ সো আপোনালোকে ড্ৰাগন ভাৰ্সেস টাইগাৰ খেলে বহুত পইচা আৰ্ন কৰিব পাৰে তো এইফালে চাওক মই এতিয়া পইচা লগাম ড্ৰাগনত তো এতিয়া চাওক গেম আৰম্ভ হৈছে এতিয়া তো এতিয়া ড্ৰাগন জিকেনে টাইগাৰ জিকে অলপমান পাছত গম পাম তো চাওক এইফালে তো মই লগাইছো ড্ৰাগনত তো এতিয়া চাও এতিয়া ৰিজাল্ট আহি গল এতিয়া তো এয়া চাওক ড্ৰাগন উইন তো ফাইনালি মই উইন হৈ গলো ড্ৰাগনত তো আৰু এবাৰ ট্ৰাই কৰি চাও এইফালে স্টাৰ্ট এইফালে বেটিং আৰু এতিয়া আৰম্ভ হৈ গল তো এবাৰ মই লগাম টাইগাৰত তো এবাৰ টাইগাৰ জিকেনে ড্ৰাগন জিকে চাই ল সো বহুত মানে ইন্টাৰেষ্টিং গেম হয় সো বহুত ভাল লাগে এইটো গেম খেলি সো মই খেলি থাকো মাজে মাজে আৰু ইফালে স্টপ তো এতিয়া ৰিজাল্ট আহি গল ইফালে জিকি গল টাইগাৰ তো গমে পালে মই অলপ সময়ৰ ভিতৰতে বহুতখিনি পইচা আৰ্ন কৰি ললো সো আপোনালোকে এইটো গেম খেলিব পাৰে লিংক ডেসক্ৰিপচনত আছে তাত গৈ আপোনালোকে ডাউনলোড কৰক আৰু মজাকে খেলক তো মানে গামোচা লগাব 15খন মান আছে ইয়াতে গামোচা সো ভলে আপোনালোকক দেখাই আছো আৰু গামোচাৰ কালাৰটো হ'ব ইফালে বগা আৰু ইফালে এইটো বেঙুনিয়া মানে পুই কালাৰ বুলিও ক'ব পাৰি এইটো চাওক আৰু আপোনালোকৰ ঘৰত গামোচা লগাই নে নলগাই কমেণ্ট কৰি জনাব নে আপোনালোকে কিনা গামোচা পিন্ধে আমাৰ ঘৰত কিন্তু কিনা গামোচা এইবোৰ নিপিন্ধে যি বনাই মানে ঘৰতে বনাই ঘৰত মেখেলা হওক চাদৰ হওক গামোচা এইবোৰ মানে সব আৰু বিহুৱান চিহুৱান সব মানে মা আৰু খুৰীয়ে বুয়ে আৰু আমাৰ ঘৰত চাওঁতে এইফালে মা আৰু খুৰীৰ কাপোৰ চালা হৈয়ে গ'ল অলপমানহে বাকী আছে আৰু এনেকৈ আৰু এইফালে ধুনীয়াকৈ শালত উঠাই দিলে এনেকৈ চাওক এইফালে কি ধুনীয়া লগা হৈছে আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা লাগিছে কাপোৰ চাপোৰ চালা যেহেতু হৈয়ে গ'ল আৰু এতিয়া ভাত বনাব লাগে সেইকাৰণে ফেন চেন আনি লৈছে এনেকৈ গৰম না বহুত আৰু এইফালে আমাৰ কোমোৰা লাগিছে এনেকৈ চবৰে এয়া সৰু সৰুকৈ লাগিছে এইফালে এয়া কোমোৰাৰ জালি এইবোৰ আৰু যেহেতু আমাৰ ঘৰতে গৰু পোৱালি দুটা জন্ম দিছে সেইবাবে গাখীৰো আমাৰ এতিয়া এভেইলেবল হৈ গ'ল আৰু সেইবাবে ঘৰতে দৈ বনোৱা আৰম্ভ কৰিছে ঘৰত খোৱাৰ বাবে মানে আৰু এইখিনি চাওক ঘৰত বনোৱা দৈ কি সুন্দৰ একদম ৱাও দেখিলে মানে পুৰা একদম মাখা হৈ আছে একদম মাখা খাই কি মজা লাগিব আৰু ফ্ৰেন্ডছ ইফালে মাই ছিঙি আছে ইফালে ইয়াক কচু ফুল এনেকৈ চাব পাৰে এইফালে ধুনীয়াকৈ ফুলি আছে এইবোৰ এইকেইটা আৰু এইটো তো ঘৰৰ ওচৰতে বহুত মানে এনেকৈ ফুল ফুলি আছে বহুতে কৈ থাকে আমাৰ বাৰীখন বহুত লেতেৰা মানে বহুত কিবা কিবি আছে তো কিবা কিবি থাকিলেও মানে যিবোৰ আছে সব মানে খোৱা বস্তুৱে হয় আৰু ইয়াতে চাব পাৰে কচু তাৰ পাছত এইফালে চাব পাৰে ভাতকেৰেলা এনেকৈ এই বুঢ়া হৈ গৈছে ভাতকেৰেলা এইবোৰ চাওক এইফালে
আৰু সেই পাছফালে আছে অমিতা মুঠৰ ওপৰত যিখিনি জেগাত জংঘল হৈ আছে সেইখিনি জেগাত কিবা নহয় কিবা খোৱা বস্তু আছে শাক চব্জি এনেকৈ কিবা কিবি চাই এইফালে যদি চাই মেষ্টা টেঙা এনেকৈ এইফালে এয়া আৰু এইফালে আগফালৰ চোতালখন অলপমান জাবৰ জাবৰ হৈ আছিলে তো সেইখিনিকে মায়ে ধুনীয়াকৈ এতিয়া এনেকৈ ঝাৰু মাৰি ধুনীয়াকৈ চাফা কৰি আছে এইফালে আজি ফ্ৰেণ্ডছ বহুত গৰম দিছে সেইবাবে আজি খাব লাগিব মেষ্টা টেঙা আৰু মাছ মানে চিলভাৰ মাছ কিনি লৈ আহিছে বজাৰৰ পৰা আৰু এইফালে খুৰীয়ে ধুনীয়াকৈ মেষ্টা টেঙা ছিঙি আছে আৰু ৰ'দটো কি দিছে একদম ওপৰত চাব পাৰে এইফালে তো টেঙা চেঙা চিঙা হৈ গ'ল এতিয়া বনাব লাগে ধুনীয়াকৈ আৰু ইফালে চাওঁ কি ধুনীয়া ধুনীয়া ফুল ফুলি আছে এইবোৰ এইটো ফুলৰ নামটো ক'বচোন কমেণ্ট কৰি কি হয় আৰু এইফালেতো আছে আৰু এইফালেতো আছে এইবোৰ তো ভাতখিনি এতিয়া বহাই লওঁ এইফালে এনেকৈ আৰু আজি পথাৰত কাম কৰা মানুহো আছে এইফালে খুৰীয়ে ভাতত পানী চানী দি মজাকৈ এতিয়া ভাতখিনি বনাই ল'লোঁ আমি ধুনীয়াকৈ তাৰপাছত এতিয়া আমি লাহেকৈ মাছখিনি ফ্ৰাই কৰোঁ এইফালে গৰম তেলত ধুনীয়াকৈ চিলভাৰ মাছ আৰু মজাকৈ মেষ্টা টেঙা দি বনাম খায়ো বেছিকৈ ভাল লাগিব ঘৰৰে মেষ্টা টেঙা এইফালে কিনি অনা লোকেল চিলভাৰ মাছ এই অমিতা গছডাল আগতে বহুত সৰু আছিলে তো এতিয়া চাপে চাপে একদম ডাঙৰ হৈ গ'ল চাব পাৰে আপোনালোকে আৰু এতিয়া এইফালে ফুল ফুলি আছে এনেকৈ এইবিলাক খাৰ দি ধুনীয়াকৈ মজাকৈ বনাই খাব পাৰি এইফালে ওপৰত এয়া কোমোৰা জালি লাগি আছে এনেকৈ আৰু এইফালে সৰু সৰু মাছ এইখিনি এইয়া চব বজাৰৰ পৰা কিনি লৈ আহিছে এইখিনি সৰু সৰু 2-3টা মাছ এইবোৰ চাওক এইখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰিম তো মাছ ফ্ৰাই এইফালে ৰেডি হৈ যাব আৰু এইফালে ৰদাইছে মাছখিনি আৰু এইফালে শুকা জলকীয়া এনেকৈ আৰু ফাইনেলি আমাৰ মাছ ফ্ৰাই ৰেডি হৈ গ'ল এইফালে চাব পাৰে এইফালে বেঙেনা ফ্ৰাই এইফালে বেঙেনা এইবোৰ চাওঁ আৰু এইফালে হ'ব আমাৰ বেঙেনা ফ্ৰাই আৰু এইফালে কুকাৰত এনেকৈ আলুখিনি বইল কৰি লৈছে খুৰীয়ে ধুনীয়াকৈ আৰু এতিয়া এইখিনি বনাব লাগে এতিয়া আঞ্জা আলু মাছ আৰু মেষ্টা টেঙা এইফালে আমি দিছোঁ এনেকৈ পিঁয়াজ জলকীয়া নৰসিংহৰ পাত তাৰপিছত অলপমান মছলা মছলি এনেকৈ কিবা কিবি দি ল'লোঁ তাৰপিছত অলপমান ৰঙচুৱাকৈ ভাজি লওঁ এতিয়া তো ভাজা হোৱাৰ পিছত ধুনীয়াকৈ মেষ্টা টেঙাখিনি দি দিলোঁ এনেকৈ তো মেষ্টা টেঙাখিনি অলপমান ভাজি ল'ম মেষ্টা টেঙাখিনি অলপমান কম পৰিমাণে ভাজি ল'লোঁ ধুনীয়াকৈ তাৰপাছত আমি ইফালে আলুখিনি দি দিলোঁ এনেকৈ কুকাৰত বইল কৰিলোঁ আলুখিনি এইখিনি অলপমান উতলাৰ পাছত আমি ইয়াতে মাছখিনি পেলাই দিম ধুনীয়াকৈ আৰু এতিয়া ভাজি লোৱা মাছখিনি আমি এনেকৈ দি দিলোঁ এইখিনি চাওক মাছ কি ধুনীয়া লগা হৈছে আৰু এতিয়া আমি পানী দি দিলোঁ ইয়াতে তো পানী চানী দি আমি ধুনীয়াকৈ এতিয়া এইখিনি উতলাম আৰু উতলাৰ পাছত উতলাৰ আগে আগে মানে ৰংগুৰাখিনি দি লওঁ তাৰপাছত আৰু এইফালে নিমখো দি ল'লোঁ ধুনীয়াকৈ তাৰপাছত আঞ্জাখন এতিয়া চাওক উতলি আছে আৰু অলপমান পাছত খাব পৰা হৈ যাব দুপৰীয়া অলপমান চকত যাবলৈ ওলাই আহিলোঁ আৰু ৰাস্তাতে এনেকৈ দেখা পালোঁ 2টা বান্দৰ এইকেইটা বান্দৰ চাগে পাহাৰৰ পৰা নামি আহিছে ভূটানৰ পৰা এনেকৈ হ'ব পাৰে আৰু হঠাৎ এনেকৈ মই ৰ'ব লগা হৈ গ'লোঁ চকতে বহুত টাইম এনেকৈ কাৰণ বহুত জোৰছে বতাহ বলিছিল আৰু চাব পাৰে কিমান ডাঙৰ বতাহ আপোনালোকৰ ফালে এনেকৈ বতাহ বৰষুণ বলিছিল নেকি কমেণ্ট কৰি জনাব কমেণ্ট বক্সত আৰু ঘৰ আহি দেখিলোঁ এনেকৈ দালিখন উতলি আছে তাৰপাছতে এইফালে কণীও ভাজিব খুজিছে চাওক এনেকৈ এইফালে একদম লোকেল ফ্ৰেছ কণী মানে মুৰ্গীৰ কণী আৰু মুৰ্গীৰ কণী কাৰ কাৰ প্ৰিয় বুলি কমেণ্ট কৰি জনাওকচোন আজি কমেণ্ট বক্সত আৰু ইউটিউবত চাইছিলোঁ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু দেই ইফালে আমাৰ মাজু খুৰীয়ে ধুনীয়াকৈ কাপোৰ বোৱাত লাগিয়ে গ'ল এনেকৈ চাব পাৰে আপোনালোকে কি ধুনীয়াকৈ কাপোৰ বৈ আছে এই গৰমতো একেবাৰে ফেন চেন আনি দিছোঁ মই সেইকাৰণে মজাকৈ এতিয়া বৈ আছে কাপোৰ আৰু এয়া চাওক আমাৰ গামোচা ওলাই গ'ল এনেকৈ কেনেকুৱা লাগিছে গামোচা কমেণ্ট কৰি জনাবচোন আপোনালোকে আজি আমি বনাম কচুৰ ফুল আৰু এইফালে চাব পাৰে বাচি চুচি ধুনীয়াকৈ ল'লোঁ আৰু এতিয়া এইফালে মায়ে ধুনীয়াকৈ ধুই আছে এইফালে আমিনো কচু ফুল কেনেকৈ বনাওঁ একেবাৰে চিম্পুল পিঁয়াজ অলপমান দি ল'লোঁ পিঁয়াজখিনি ভাজি ল'লোঁ ধুনীয়াকৈ আৰু এইখিনি কচু ফুল ধুনীয়াকৈ এতিয়া দি দিলোঁ ইয়াতে গৰম তেলত এনেকৈ তেলো বেছিকৈ দিয়া নাই একেবাৰে কমকৈ দিছে আৰু মাৰ মানে ৰন্ধন প্ৰণালী একেবাৰে সাংঘাতিক চ' আপোনালোকে যদি কেতিয়াবা খাই পায় নহয় আপোনালোকৰ একদম খাওঁ খাওঁ লাগি থাকিব চ' এইফালে আমাৰ কচু ফুল মায়ে বনোৱা আৰম্ভ কৰি দিছে এনেকৈ আৰু ইয়াতে অলপমান মছলা মছলি আছে মানে ইয়াতে আছে জাব্ৰেং আছে আৰু তাৰপিছত জলকীয়া আছে বাকী বেলেগ একো মছলা নাই তো একেবাৰে চিম্পুল পদ্ধতিতে বনাইছে আৰু মানে খায়ো মানে বহুত বেছিকৈ ভাল লাগে এয়া হ'ল ৰংগুৰা আৰু এয়া হ'ল নিমখ তো এতিয়া ইয়াতে অলপমান মায়ে পানী দিলে এনেকৈ গৰম পানীয়ে দিছে বাৰু তো পানী চানী দি ধুনীয়াকৈ লাৰি অকণমান এনেকৈ ধুনীয়াকৈ এনেকৈ ঢাকি দিলে তাৰপাছত অলপ সময়ৰ পাছত ঢাকনিখন খুলি দিলে আৰু এয়া হৈ গ'ল ৰেডি